ঐ ভটকো পাৰ্টিত মাতিছ নি আকৌ ঠেত নাই মতা ভাল নোখোৱা চাকনা চুৰটোক মাতিম নি ভালে কৰিলি ইয়াৰ বাবাৰ গোটেই চাকনাবোৰ সিয়ে খালে চেলটছটো জানো নহয় মই বেটেৰী মুখীয়াটোৰ কথা সেইটো ভটো দেখোন সেইফালে আহি আছে যে চালা চেল বেল হোৱা মোক মিছা কথা কলি ঐ তহঁতি ইয়াত কি কৰি আছ ইমান বিচাৰি আছো তহঁতক চালা চাকনা চোৰ কুকুৰৰ নিচিনাকে শুঙি শুঙি আহি পাই গলহি ইয়াক আজি ভাল শিক্ষা এটা দিম মাৰে তুমি মালেই নোখোৱা সেইকাৰণে তোমাক নামাতিলো আৰু আহা আহা বহা এইটো মদ নহয় এইটো কৰোণা ভেকচিন লাইট মোৰ দেউতাই ৰাছিয়াৰ পৰা অনলাইনত অৰ্ডাৰ দি আনিছে তহঁতি জানইচোন মোৰ দেউতাই ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ লগত কিমান ভাল এইটো চুবোৱা আৰম্ভ কৰি দিলে ৰাষ্ট্ৰপতি তাৰ দৰে ৰাতিপুৱা সোনকালে শুই উঠিয়ে দেউতাক ফোন কৰে মোৰো গুণ আমাৰ দেউতাৰ নাম আজি ৰাতিপুৱা কফি খাওঁ নে চাহ খাওঁ মিটিঙলৈ চেণ্ডেল পিন্ধি যাওঁ নে জোতা পিন্ধি যাওঁ আজি ভাত খাওঁ নে ৰুটি খাওঁ আকৌ যেতিয়া ৰাতি শুবৰ সময় হয় হ'ব নেকি শুকতে পালো কৰোণা ভেকচিন বাৰু হ'ব দে তহঁতি বেয়া পাবি বুলিহে খাম কিন্তু তহঁতক মই বহুত ভাল পাওঁ দে ইউ ন আই লাভ ইউ নন্দী মুদৈক মই চিঠি লিখিম তহঁতক মই বৃদ্ধ পেঞ্চন দিয়া আহিম বেটা চেলটছ আমাক এই ফকলীয়া বয়সত বৃদ্ধ পেঞ্চন দিয়ে ইয়াক আজি শিক্ষা এটা দিয়াই যাওক ৰ ঐ তহঁতি ৰচোন মই বাহিৰ পাওঁ লটেৰি তাৰ বাপেকো আহি আছে ঐ তাৰ বাপেক আহি আছে আমি ইয়াৰ পৰা পলাওঁ বল হেল্ল' আংকল আপুনি বোলে আপোনাৰ হ'বলগীয়া বোৱাৰীক একচেপ্ট কৰিলে সেইকাৰণে ভটৰে আজি আমাক মালৰ পাৰ্টি দিছে আমি দুটাই নাখালো বাকীকেইটাই খাই বৈ গ'ল কি কৈ আছ এইবোৰ তহঁতৰ মাথাবোৰ ঠিকে আছেনে ক'ত আছে সি সৌ ঘৰটোৰ ভিতৰতে শুই আছে এতিয়া সিঙৰা তহঁতি দুটাও কম নহয় প্ৰথমতে তহঁতকে বজাওঁ মই ঐ পলা ঐ বুঢ়া পাগল হ'ল চালা বজ্জাতৰ হাৰ্টি টিউচনলৈ আহি এইবোৰ কৰি ফুৰ ঘৰত থাকিলে তোক মাৰে বচায় ইয়াত তোক কোনে বচাব ৰ তোক আজি অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম